নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এফালে দেখিছেনে আমাৰ বেটু বাৰ্থডে আছিলে। আজি বাৰ্থডে হৈ যোৱা কেইবাদিনো হ'ল, কিন্তু কি হ'ল ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি যোৱা নিচিনাই হৈছিলোঁ, যিহেতু কামত অলপমান ব্যস্ত হৈ আছিলোঁ। সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰা হোৱা নাছিলে। ভাবিলোঁ আপোনালোকৰ মাজলৈ আজি শ্বেয়াৰ কৰি দিওঁ বুলি। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই। এপিনে দেখিছেনে ৰাইজে খোৱা বোৱাত ব্যস্ত হৈ আছে, আৰু যিহেতু বহুত ঠাণ্ডা ন, সেইকাৰণে জুইও ফুৱাই থকা হৈছে। দেখিছেনে ধুৱাই আছে, মাজতে জুই ফুৱাই থকা হৈছে। এপিনে ভিতৰ পৰিৱেশ দেই। এপিনে যিহেতু ঘৰটো সৰু মৰু ঠেক, সেইকাৰণে বাহিৰত ৰভা দিবলগীয়া হৈছে। এপিনে ভণ্টিহঁতে প্ৰেজেণ্টখিনি জাপি আছে দেই। ইমান ধুনীয়া ধুনীয়া ফৰক উঠিছে নহয়, একদম ইমানেই মৰম লগা, দেখিলে পিন্ধিব মন যায়। দেখিছেনে কিমান ধুনীয়া। ভণ্টিহঁতে এইপিনে মোবাইলো চাই আছে। ইফালে পাকঘৰত কি কৰি আছে চাওঁগৈ ব'লকচোন। এইপিনে পাকঘৰত চাহ বনাই আছে নেকি, সেয়া এজনী মাহী চাহ বনাই আছে, মা আৰু মাহী। তাৰপাছত আৰু যিহেতু ঘৰটো অলপমান সৰু হৈছে ন, সেইকাৰণে পিছফালে ভাত চব্জিখিনি ৰন্ধা হৈছে। চব্জি তব্জি কাটি ইয়াতে বনোৱা হৈছে। ভিডিঅ'টো যদি চাই ভাল লাগিলে